নমস্কাৰ স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব, সেইকাৰণে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চব। মই এখন কলেজলৈ গৈ আছোঁ, যিখন কলেজ আছে বোকাখাটৰ কলেজখনৰ ষ্টুডেণ্টখিনিৰ লগত মোৰ এটা মটিভেশ্যনেল স্পীচ আৰু তাতে কিছুমান বস্তু কাৰিকৰী বস্তু বনোৱাৰ এটা ট্ৰেইনিং এটা দিবলৈ গৈ আছোঁ। সেই ট্ৰেইনিংটোত কি শিকাম, কেনেকৈ জীৱনত এইখিনি কাম আহিব, সেইটোকে চব ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাব ভিডিঅ'টো ভালকৈ। আপোনালোকৰ গোটেই লাইফত জীৱনত বহুত কামত আহিব এই ভিডিঅ'টোৰ পৰা। এতিয়া মোৰ বাছ আছে, যাবলৈ ওলাইছোঁ। পাই গ'লোহি, এতিয়া ৰিক্সাত গৈ আছোঁ। প্ৰায় 10 মিনিটমানৰ পিছত পাই যাবগৈ। কলেজ পাই গ'লোহি, এতিয়া কেণ্টিনত ব্ৰেকফাষ্টটো কৰি লওঁ। 11:10 হ'ল, ৰাতিপুৱা ঠাণ্ডা পানী খাই অহা। এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত প্ৰগ্ৰেম আৰম্ভ কৰিম। এইটো হৈছে লেম্প কভাৰ বুলি কয়, নহ'লে ব্লেক কভাৰ বুলি ক'ব পাৰে। এইটো চিনি পাবা চাগে, মনত এনেকুৱা বেটেৰী হৈছে। এইটো হ'ল বেটেৰী কানেক্টৰ। আৰু ইয়াতে যোনখন আমাৰ এইবিলাক পোহৰটো য'ৰ পৰা আহিব, এইখন PCB বুলি কয়, আৰু প্লাছ LED PCB বুলি কয়। ঠিক আছে, LED PCB। আমি প্লাস কোনটো ধৰো, ইয়াত এই ওয়াইডৰ পৰা ওলাটো মাইনাস। ঠিক আছে, আমি এতিয়া ৰঙটো ক'ত লগাম? পজিটিভ পিনে ৰঙটো লগাম, নেগেটিভ পিনে এতিয়া ইয়াত মেইন কথাটো আহিছে, এইটো চবতকৈ গুৰুত্বপূৰ্ণ কথা দেই, নহ'লে লাইটটো নজ্বলিব পাৰে বা চলি থাকিব পাৰে। ঠিক আছে, ইয়াতে দুটা চাইড থাকিব, এটা থাকিব AC, এটা চাইড থাকিব DC। ঠিক আছে, তোমালোকে যদি উল্টাকৈ লগাই দিয়া, এইটো AC টো DC হৈ গ'লে ফুটি থাকিব, বুজিলা? সেইকাৰণে মন কৰিবা। এইফালে দেখিছানে, মূৰত একো নাই, খালী আছে। খালী চাইডটো দেখিছানে? খালী চাইডটোৰ চাইডে যোনকেইডাল ৱায়াৰ থাকিব, সেইকেইডাল এই কেপটোত লাগিব। সেইকেইটা হৈছে AC, ডাইৰেক্ট কাৰেণ্ট যাব লাগিব। ঠিক আছে, আৰু এই ট্ৰেন্সফৰ্মাৰটো দেখিছানে ওচৰত, বা কেপাচিটৰটো ওচৰত যোনবিলাক আছে, 11 মান বস্তুৰ ওচৰত যোনটো আছে, যোনটো চাইডে বেটেৰী লাগিব, সেইটো চাইডে হৈছে DC। ঠিক আছে, মনত থাকিলেনে? এতিয়া
LED বাল্ব বনালোঁ গোটেই গালে, গোটেই ষ্টুডেণ্টখিনিয়ে LED বাল্ব শিকি মেলি পূৰা বনালে, দেখিছেনে? পূৰা LED চবফালে। অঁ, তোমালোকক কেনেকুৱা লাগিলে আজি কোৱা গোটেইখনে? ভাল লাগিল। আজিলৈকে এইবোৰ মানে জনা নাছিলো, আজি মানে গম পালো আৰু বনোৱাই নিজে মানে ভাল লাগিল আৰু এক্সপিৰিয়েঞ্চটো। এইখিনি গোটেইখিনি দেখুৱাই দে, গোটেই গালে বনাই দম হৈ গৈছে। মটিভেশ্যনেল স্পীচ ট্ৰেইনিং দি কলেজৰ পৰা ওলাই আহিলোঁ। এতিয়া বাছ আছে, শিৱসাগৰলৈ যাম। অলমষ্ট বহুত ভাল লাগিলে আজি প্ৰগ্ৰেমটোত, কাৰণ বহুত ল'ৰা ছোৱালীখিনি বহুতখিনি আগ্ৰহী আৰু এনেকুৱা ধৰণৰ পদক্ষেপ লৈছে যে এই কলেজখনে যাতে ভৱিষ্যতলৈ তেওঁলোকে এটা ভাল দিশত ইনকম চ'ৰ্চ এটা কৰিব পাৰে বা এটা কাৰিকুলাৰ বিদ্যা হাতত থাকি যাব। সেইকাৰণে যিখিনি পদক্ষেপ ল'লে সেইখিনি পদক্ষেপ লৈ বহুত ভাল লাগিলে কাম কৰি। ভৱিষ্যতলৈ এনেকুৱা আহি থাকিম। আৰু যদি ভিডিঅ'টো ভাল পালে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, কাৰণ এনেকুৱা ধৰণৰ বহুত আছে ল'ৰা ছোৱালী যিয়ে এনেকুৱা কিছুমান কামৰ কাৰণে আগ্ৰহী হয়, আৰু তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে মই সদায় আছোঁৱে। ধন্যবাদ।